Hello, welcome to my YouTube channel Parasmani Blog. আজি তো লক্ষী পূজা তো সেইকাৰণে ভিডিঅ'টো বনালো তাৰমানে প্ৰথমৰ পৰা নেদেখালো তো যাবা ওচৰত দেখাছিলোঁগে এইবাৰ তাৰমানে একদম শৰ্টকে বনাম বুলি ভাবিছোঁ সেইকাৰণে তো বনাই দিলো তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰেsto মই পুৰা গাও চাও ধুই এতিয়া যাবলৈ ওলাইছোঁ তো এতিয়া ওলাইছোঁগে তো পাঞ্জাবীটো পিন্ধিলে হৈ গ'ল তো চাই থাকক এতিয়া প্ৰসেছন কৰিব প্ৰসেছন কৰালৈকে জাগালৈকে যাব লাগিব প্ৰতিমাখিনি আনিবৰ কাৰণে তো চাই থাকক ভিডিঅ'টো ৰেsto ইয়া মই পুৰা ওলাই ললো ইয়া চাওক আৰু ইয়া চশমাটো মাৰি লওঁ পুৰা ইটান যাই আছো আৰু ইয়া চশমা পিন্ধি ললো এতিয়া বলক আৰু মই ইয়া ফাইনেলি মন্দিৰ আহি পালো ইয়া চাওক ইয়া মন্দিৰ তো মেইন গেটেদি নুপাওঁ আৰু এইবিলাক লগবিলাক মোৰ ইয়া চাও মণ্ডপ এয়া পিছফালে মেইন মণ্ডপটো আৰু এইফালে নাটক কৰিব এইফালে তো অলপ পিছতে ইয়াত আৰু মানুহ দেখিব তো মানুহ দেখিলে একেবাৰে পাগল হৈ যাব আপুনি আৰু এয়া চাওক প্ৰতিমাখনৰ ইয়াত আহি পালোঁ এইখন প্ৰতিমা এইখনে নিব তো আমাৰ গোটেই লখিমপুৰ এইখনে আটাইতকৈ ডাঙৰ প্ৰতিমা এইখনে লৈ যায় তো এয়া চাওক মানুহ আৰু আহিব মানুহ এয়া লাগে আমি তাৰ আগতে উদ্বোধন কৰাৰ আগতে আমি পূজা কমিটিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ পূজা কমিটিৰ সভাপতি মহোদয় শ্ৰীযুত অৰুণ চন্দ্ৰ ডেকাদেৱে লগতে তেখেতক আমি এটা জাতিৰে সম্বৰ্ধনা জনাবলৈ এই লক্ষ্যধৰ বৰুৱাক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ তেখেতক পূজা উৎসৱৰ বিষয়ে দিয়া শ্ৰদ্ধাৰ আজি এই লক্ষ্মী পূজা উপলক্ষে উপস্থিত হোৱা ভক্তপ্ৰাণ ৰাইজ লক্ষ্মী মন্দিৰ কমিটিৰ সন্মানীয় সভাপতি ডেকা ডাঙৰীয়া সাধাৰণ সম্পাদক কুমাৰ ডাঙৰীয়া কাৰ্যকৰী সভাপতি লক্ষ্যধৰ বৰুৱাকে প্ৰমুখ্য কৰি আমাৰ মাজত উপস্থিত থকা এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ আজি ইয়াতে মোক উদ্বোধক হিচাপে আপোনালোকে আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই যাত্ৰা শোভাযাত্ৰাৰ উদ্যোগ হিচাপে মোক আমন্ত্ৰণ কৰি আনিছে আমি সকলোৱে জানো যে এই লক্ষ্মী মাই আজি পূজা আৰু এই পূজাৰ দিনটোতে আমি সকলোৱে ধনে ধ্যানে সকলো ক্ষেত্ৰতে যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে যাতে লক্ষ্মী দেৱী আমাক আশীৰ্বাদ দিয়ে আৰু লক্ষ্মী দেৱী
বিষ্ণুৰ ভাৰ্যা বুলি সকলোৱে জানে। ইয়াৰ উপৰিও আজিৰ এই দিনটোতে লক্ষ্মীমাই সকলোৰে গৃহত আহে বুলি আমাৰ এটা জনবিশ্বাস আছে। আৰু এই দিনটোত ভক্তপ্ৰাণ ৰাইজে নিজৰ ঘৰ চাফ চিকুণ কৰি চাকি বন্তি দি ফল পুলি পুতি আৰম্ভ কৰি লক্ষী আইক সেৱা জনায়। আৰু লক্ষী আইয়ে সকলোকে শুভকামনা দি যাতে এই অঞ্চলটোৰ লগতে মালয়বাৰীবাসী ৰাইজ তথা অসমবাসী ৰাইজে সুখে শান্তিৰে থাকিব পাৰে তাৰে আজি কামনা কৰিছোঁ। এইখিনিয়ে কৈ মই মোৰ চমু বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। লগতে অনুষ্ঠানটি মই উদ্বোধন কৰা বুলি ফিতা কাটি জনাইছোঁ। দৰ্শক লক্ষ্মী মাই কি জয়, লক্ষ্মী মাই কি জয়, লক্ষ্মীর জয়, রাইজর জয়। আছে আৰু এয়া আমাৰ ইয়াতে এয়া শৰাই আগবঢ়াই থৈ দিছে। এয়া চাওক তো আহি আছে।